যেতিয়া মই মোৰ ইউটিউব চেনেলটো আৰম্ভ কৰিছিলোঁ তেতিয়া তাৰ নামটো দিছিলোঁ KS ষ্টুডিঅ'। তাৰ ফুল ফৰ্মটো হৈছে কৈলাশ সিংহা ষ্টুডিঅ'। মই ভালদৰে নাজানিছিলোঁ যে কেনেকৈ নাম দিব লাগে, কেনেকৈ কি কৰিব লাগে। আৰু KS ষ্টুডিঅ' নামৰ বহুত চেনেল আছিলে। আৰু সেইকাৰণে মোৰ এটা ডাঙৰ সমস্যা হ'ল যে মোৰ চেনেলটো কোনোবাই চাৰ্চ কৰে তেতিয়া মোৰ চেনেলটো মানে প্ৰথমতে নাপায়। কাৰণ KS ষ্টুডিঅ'ৰ নামেৰে বহুত চেনেল আছে আৰু যিবোৰ চেনেলত মোতকৈ বহুত বেছি ছাবস্ক্ৰাইবাৰ আছে, ভিডিঅ' আছে, সেইকাৰণে মোৰ চেনেলটো আগত নাহে। আৰু সেইকাৰণে বহু মানুহে মোৰ চেনেলটো বিচাৰি পোৱা নাছিলে। আৰু এতিয়া মই যিহেতু গম পালোঁ যে চেনেলৰ নামবোৰ ইউনিক হ'ব লাগে, সেইকাৰণে মই কি কৰিলোঁ, আজি এটা সৰু চেঞ্জ কৰিলোঁ। নামটো ঠিকে আছে, আগৰ দৰে নাম আছে, খালি মই লগত এটা আছামটো লগাই দিছোঁ। এতিয়া মোৰ চেনেলটোৰ নাম হৈছে KS ষ্টুডিঅ' আছাম। গতিকে আপোনালোকে যদি এতিয়া মোৰ চেনেলটো চাৰ্চ কৰে তেনেহ'লে KS ষ্টুডিঅ' আছাম বুলি চাৰ্চ কৰিব আৰু প্ৰথমতে ভিডিঅ'সমূহ পাব। এই সৰু চেঞ্জটো কৰিলোঁ, সেইকাৰণে আপোনালোকক জনালোঁ, শ্বেয়াৰ কৰি দিব। যিসকলে ধৰক নাজানে তেওঁলোকেও গম পাব। আৰু এতিয়াৰে পৰা হয়তো মোৰ চেনেলটো অলপ গ্ৰ' হ'ব মই ভাবিছোঁ, কাৰণ আগতে হ'ল হয় কিছুমান সৰু সৰু মই ভুল কৰিছিলোঁ, সেই ভুলবোৰ ধৰক এতিয়া শুধৰাই আছোঁ। টেকনিকেল ভিডিঅ'বোৰ চাই চাই মই শিকি আছোঁ। আপোনালোকে সহায় কৰিব, আৰু যদি কিবা মই শুধৰণি কৰিব লাগে, মোৰ কণ্টেণ্টবোৰ হওক বা মোৰ কিবা ছেটিংছ, মোৰ থাম্বনেইল কৈ দিব কমেণ্ট কৰি, মই ভাল পাম। কণ্টেণ্টবোৰ বাৰু অলপ জোৰ কমি আছে আপোনালোকৰ মন জয় কৰিব পৰাকৈ। মই ঠিক কৰিম, যিমান নেক্সট ভিডিঅ'বোৰ মই ঠিক কৰিম ভালদৰে। আৰু এইটোৱে, আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আপোনাৰ লগৰবোৰকো জনাব যে KS ষ্টুডিঅ' আছাম নামৰ এটা চেনেল আছে, চাৰ্চ কৰি তাত ভিডিঅ'বোৰ চাব। ধন্যবাদ।